এতিয়া পাৰ্চেলটো ললো লৈ এতিয়া ৰুমলৈ গৈ আছো এই দোকানখন হৈছে বিশ্বকৰ্মা জুৱেলাৰী সিমৰা তুমি বহুত লেনলা দেই Good morning everyone নতুন এটি ব্লগৰ ভিডিঅলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু জানেনে আজি যেহেতু দেওবাৰ হয় সেইকাৰণে উঠা দেৰি 8টা বাজিল আৰু এইপিনে ইমানে ৰ'দ দিছে সেইকাৰণে মই ফটাফট ফ্ৰেছ হৈ লওঁ আৰু আপোনালোকে ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এতিয়া ৰাতিপুৱাই পাৰ্চেল এটা আহিছে তাকে আনিবলৈ গৈছো আৰু চকচং চিৰি তলত কিমান ওপৰৰ পৰা তললৈ নামিব লাগে আৰু এতিয়া পাৰ্চেলটো ললো লৈ এতিয়া ৰুমলৈ গৈ আছো কি বস্তু লৈছো আপোনালোকক দেখুৱাম আৰু অনলাইনৰ পৰা এনেকুৱা আৰ্টিফিচিয়েলৰ তেনেকুৱা কিনিছিলো আৰু আজি আহি পাইছেহি ৱালত বহুতে লগাই দেখিবলৈ ধুনীয়া লাগে আৰু আমাৰ এইপিনে তেনেকে তো মোৰ ওচৰত তেনেকুৱা গছ নাই লতা জাতীয় গছ সেইকাৰণে এনেকুৱা আৰ্টিফিচিয়েল কিনিছিলো ভাল লাগে সেইকাৰণে আৰু যেতিয়া মই ৱালত লগাম তাৰ ভিডিঅ' কৰিম আপোনালোকক দেখুৱাম কেনেকুৱানো লাগিছে তিনটা আহিছে ইয়াৰ দুটা আৰু ইয়াৰ এটা অৰ্থাৎ টোটেল তিনটা আহিছে একে হয় আৰু প্ৰাইচটো বেছি নহয় যদি কোনোবা ল'ব বিচাৰে ল'ব পাৰিব 257 এতিয়া আমি ব্ৰেকফাষ্ট কৰি ওলাইছো বজাৰলৈ বজাৰ তেনেকে নকৰো হুনাই তাতহে যাবলগীয়া আছে কাৰণ আমাৰ এখন বিয়া আহি আছে সেই কাৰণে
ঘৰ উঠা হয় বিয়া হৈ গ'ল তাই বাৰু তাৰপিছত ঘৰ উঠা যিহেতু পাতে বিয়াৰ পিছত সেই ঘৰ উঠা আছে 21 তাৰিখে আছে দেওবাৰ আৰু ইয়াত নহয় ডিব্ৰুগড়ত আছে ঘাইঘৰতে তাতে যাব লাগিব আৰু তাকে বিয়া বুলি কিবা এটা আৰু গিফ্ট হিচাপে দিবৰ কাৰণে এতিয়া ওলাইছোঁ আৰু সেইটো পাৰ্চেলটো ইয়াতে থৈ দিছোঁ এতিয়া ক'ত লগাম তাকে ভাবিছোঁ ক'ত লগালে বেছি ভাল হ'ব আৰু য'তে লগাওঁ কেনেকৈ লগাম কেনেকুৱা ধৰণৰকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে বজাৰৰ পৰা আহি লওঁ তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ সোণাৰী তাত ভালকৈ দেখুওৱা নহ'ল সেইকাৰণে এতিয়া ভাবিছোঁ ঘৰত আহি ভালকৈ আপোনালোকক দেখুৱাওঁ কেনেকুৱা লাগিছে আঙঠিটো এইটো ল'লোঁ আঙঠি ধুনীয়া লাগিছে দেখিবলৈ তাত আৰু কালেকশ্যন আছিলে আঙঠিৰ কিন্তু মোৰ এইটোহে বেছি ভাল লাগিলে মাজত এটা সৰু ধুনীয়া পাথৰ টাইপৰ আছে সেইকাৰণে এইটোকে চিলেক্ট কৰিলোঁ আৰু আমি লোৱা জুৱেলাৰীজ দোকানখন হৈছে বিশ্বকৰ্মা জুৱেলাৰীজ ইয়াৰ হয় বোকাজানৰ হয় কাৰণ ডিব্ৰুগড়ত যিহেতু আমি শনিবাৰে পামগৈ সেইকাৰণে খৰধৰকৈ তাত লোৱা নহ'বও পাৰে সেইকাৰণে আমি ইয়াতে ল'লোঁ কেনেকুৱা লাগিছে আঙঠিটো আপোনালোকে কমেণ্টত জনাব A few moments later. Hello everyone, good evening. তুমি যা ফটাফট যোৱা Hello everyone, good evening. আৰু আজি যিহেতু দেওবাৰ সেইকাৰণে আজি দিনটো টিভি তেনেকৈ চাই থাকোঁতে টাইমটো তেনেকৈ পাৰ হৈ গ'ল আৰু ঠাণ্ডা পৰিছে আপোনালোকৰ সেইপিনে ঠাণ্ডা পৰিছে নাই পৰা কমেণ্টত জনাব আমাৰ এইপিনে কিন্তু অকণমান ঠাণ্ডা পৰিছেই আৰু দিনটো যিহেতু ছুটি হয় সেইকাৰণে সোনকালে আন্ধাৰো হৈ যায় আৰু এতিয়া মই মিষ্টাৰক পঠিয়াইছোঁ হোটেললৈ কাৰণ গৰম গৰম চিঙৰা এইটো সময়ত বনাই সেইকাৰণে তেখেতক আনিবলৈ কৈছোঁ গৰম গৰম চিঙৰা তাৰ লগত গাখীৰ চাহ একাপ বহুত ভাল লাগে খাই দিনটো তেনেকৈ পাৰ কৰিলোঁ ইটো সিটো কৰি পিনি আৰু চাহ কাপ খাই পিনি ভিডিঅ'টো ভাবিছোঁ যে হেক কৰোঁ বুলি সেইকাৰণে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্টত জনাব আৰু নেক্সট ভিডিঅ'তে পুনৰ লগ পাম আৰু এতিয়া বাই বাই আৰু এতিয়া বনাইছোঁ চাহ মই এনেকৈ ঠাণ্ডা দিনত জালুক ইলাচি তেনেকৈ দালচিনি চব দিয়া তেনেকৈ পেষ্ট থাকে এনেকৈ দিছোঁ আৰু এইখিনি উতলাৰ পিছতে মই ইয়াত চাহপাত দি দিম এয়া আমাৰ গৰম গৰম চাহ ৰেডি ঠাণ্ডা দিনত গৰম গৰম চাহ আৰু এইফালে আমাৰ গৰম গৰম জেলেপি কি মস্তি আৰু এয়া চিঙৰা তুমি বহুত লৈ আনিলা দেই খালি বহুত গৰম গৰম আছে আকৌ ন এটা থৈ চাহৰ লগত চিঙৰা আৰু চাটনিটো দেখাই দিওঁ চাটনি